কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই ভালে আছোঁ কিন্তু বহুত দুখ লগা কথা যে কৃতকাই এতিয়ালৈকে সুস্থ হোৱা নাই বৰ্তমান আইচুতে আছে আৰু দুৰ্বৃত্তজনে বহুত বেয়াকৈ মাৰিছিলে কৃতকাইক সেইকাৰণে আজি 4 দিনে হ'ল কিন্তু আঘাতটো বহুত বেছি আছিলে সেইকাৰণে সুস্থ হোৱা নাই আৰু যিজনে মাৰিছিলে সেইজনে এতিয়া বৰ্তমান পলাতক অৱস্থাত আছে তেখেতক অতি সোনকালে ধৰিব লাগে আৰু শাস্তি দিব লাগে মোৰ হিচাপত আৰু ইমান বেয়াকৈ মাৰিছে মানে বহুত বেয়া লাগিছে আৰু আইচুত কেনেধৰণে পৰি আছে আপোনালোকক মই সাইডত ফটোখন লগাই দিম আপোনালোকে চাব নিশ্চয় গম পাব আৰু এনেকুৱা ধৰণৰ মানুহবিলাক সমাজত মানুহে স্থানে দিব নালাগে কাৰণ আৰু কমিটিৰো মানে সুৰক্ষা লাগে যিকোনো ফাংচনত কাৰণ কমিটিৰ ভৰসা কৰিয়েতো গায়ক হওক ইউটিউবাৰে হওক যায় ন গতিকে কমিটিখন যদি সুৰক্ষা দিব নোৱাৰে তেনেকুৱা ফাংচনত কোনো যাব নালাগে মোৰ হিচাপত কমিটি যদি ঠিকে থাকে তেতিয়াহ'লে হয়তো এনেকুৱা আমাৰ কৃতকাইৰ দৰে এনেকুৱা এটা এক্সিডেণ্ট বুলি ক'ব লাগিব এক্সিডেণ্ট এটা নহ'ল হয় কাৰণ যেনেকৈ মাৰিছে মানুহজনে নিশ্চয় গোটেই জগালখিনি লগত লৈ আহিব লাগিব দা হওক কুঠাৰ হওক যি এনেকৈ নিচে মুঠতে ৰ'দ হওক সেইখিনি জগাৰ লগত লৈ আহিছে সেইকাৰণে ইমানখিনি সাহস পাইছে মাৰিবলৈ কিন্তু বহুত বেয়া লাগিছে এটা কথাটো বেয়া লাগিছে যে দোষীজন এতিয়ালৈকে ধৰা পোৱা নাই সেইটো কাৰণে বহুত বেয়া লাগি আছে আৰু মই বুলি নহয় মৰে মাৰিছিলে তাৰ আঁৰত কোনোবা মানুহ আছে নেকি মোৰ ধাৰণা মানে কোনোবা মানুহ আছে চাগে সেইকাৰণে ইমানখিনি সাহস পাইছে আৰু এতিয়ালৈকে যি ধৰা পোৱা নাই কোনোবা ডাঙৰ মানুহৰ হাত আছে নহ'লে ইমানখিনি সাহস কৰিব নোৱাৰে এইটো ফটো এখন উঠাৰ কাৰণে যে মানুহক মাৰিব সেইটো কথা নহয় ইয়াৰ আঁৰত কোনোবা নহয় কোনোবা এজন আছে আৰু কোন আছে সেইজন অতি সোনকালে তদন্ত কৰিব লাগে আৰু উঠক আমাৰ মৰমৰ দিৱজ্যোতি দা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সেইটোৱে আৰু আপোনালোকক নতুন নতুন আপডেট আহিলে মই আপোনালোকক দিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে সকলোৱে চাব বুলি আশা কৰিলোঁ আৰু মোৰ যদি চেনেলটোত কোনোবা নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে আৰু সকলোৱে ছাপোৰ্ট কৰিব